এইখন হল বসালগুড়ি আৰু মোটামুটি 1 কিলোমিটাৰ মান আছে বহুত দূৰ হয় আমাৰ শ্মশান ঘাটটো 2.5-3 কিলোমিটাৰ দূৰ চাওক আমি এইফালৰ পৰা আহিছোঁ আৰু এই যে ঠাইখন দেখিছে আপোনালোকে এইখন ঠাই হৈছে একেবাৰে পিতবাৰী এইখন পিতবাৰী মানে দল এই ঠাইখন পুৰা দল ইয়াত যদি আপোনালোকে কিবা কাৰণত পৰি যায় একদম আপুনি দাবি যাব পুরা দল চাওক পুরা দল এখন দলদলি ঠাই পামে আৰু বেছি দূৰ নাই আৰু 0.5 কিলোমিটাৰ মান হ'ব এই যে এটা আমাৰ শ্মশান পাই গলো আমাৰ ঘাট শ্মশান ঘাট ৰবাৰ্ট গছৰ বাগান সো বন্ধুসকল এটাই ৰিকুৱেষ্ট আমি যিমান দিন থাকো সকলোৱে হাঁহি ফূৰ্তিত হাঁহি ধেমালি ফূৰ্তি মিলা প্ৰীতিকে থাকিব লাগে মানুহৰ জীৱন কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে দেখোন গামোচা বান্ধি থৈছে কিয় কোনোবাই গামোচা এখন বান্ধি থৈছে ইয়াতে তো এইটো হৈছে আমাৰ শ্মশান ঘাট এদিন সকলোকে আহিব লাগিব আৰু ইফালে আছে আমাৰ দাদা আৰু ইফালে আছে আমাৰ বিপ্লৱ দা তো এইটো কালী মাতাৰ মন্দিৰ আৰু আমাৰ শ্মশানটো হৈছে এইটোৱে এই শ্মশানৰ চিতাটো বনোৱাৰ সময়ত ভিডিঅ' এটা বনাইছিলোঁ মই ডিছক্ৰিপশ্যনৰ লিংকটো দি দিম আৰু এয়া ৰাজু
খুৰাৰ নিজৰ ভাগিন এইটো হ'ল শ্মশান বাজ উঠে কৈছে সূর্য ভক্তি দে আরে ভাই গাছের কাছে দেখে এই গাছের কাছে হ্যাঁ বাস পূজা পাঠ কৰিব ইয়াতে পূজা পাঠ কৰাৰ পিছত ঘৰলৈ উভতি যাম পূজা পাঠ কৰাৰ পিছত এতিয়া আমি ঘৰলৈ हेलो हेलो ঘর বানাও জিরোনি হরি বল হরি বল